কি তোকে মই কালি মাতিছিলোঁ কিয় নাহিলি ঘৰত বহুত কাম আছিল বহুত ব্যস্ত আছিলোঁ মই সেইকাৰণে আহিব নোৱাৰিলোঁ আৰু কি শুনিছোঁ তোৰ কথা কি শুনিছ তই মোৰ কথা এই দিগন্ত ঘৰত এই ল'ৰাটোৰ লগত কি চলি আছে তোৰ নাই নহয় একো চলা তোক কোনে ক'লে মোৰ কথা মিছাকে সঁচা কবিচোন নাই শপত খাম আছে সি বহুত ভাল ল'ৰা ভাল ল'ৰা তাত তাক মই কথাই দিলো তই বেয়া নাপাবি তোৰ প্ৰতি হয়তো মোৰ ভাল পোৱা নাছিল তোৰ প্ৰতি আকৰ্ষণহে আছিল সেইবাবে তাৰ প্ৰতি এতিয়া ভাল পোৱা আহি গৈছে বুজিছনে তই এইবিলাক কি কথা চা মোৰো ভৱিষ্যত আছে ময়ো ভালকে চলিব বিচাৰো তোৰতো এতিয়া চাকৰি তাকৰি একোৱেই নাই তোৰ লগত থাকিলে মই কেনেকে চলিম জীৱনটো কচোন ক তই এইবিলাক কি কথা ক সঁচা কচোন তই এইবিলাক কি কথা নাই তই বেয়া নাপাবি আৰু মোক হা হ'ব দে এনেকা নকৰ এনেকা নকৰ লৰালি কালৰ এক মধুৰ স্মৃতিলৈ আমি আগবাঢ়িছো আপোনালোকৰ মাজলৈ এটি সুমধুৰ কাহিনী তুমিতো মোৰ নাছিলা কৰা বকৰা তিন কৰা নিচিলা মাছে কণী পাৰে চিলুক চাচি খেলে জানা খেলে যা এইজন হৈছে নীৰজ গাঁৱৰ সহজ সৰল ল'ৰা যিয়ে আনক সহায় কৰি বহুত ভাল পায় এইজনী হৈছে আকৌ অনামিকা নীৰজৰ প্ৰিয় বান্ধৱী নীৰজক প্ৰতিটো কামতে তেওঁ সহায় কৰে তই এই দেউতাৰ কাৰণে চাহ আনিছিলো অলপ খোৱাটোৰ কাৰণে দে ভাল কৰিছ কি লাগি আছে এইবোৰ নকবি আৰু পথাৰৰ মাটি দে ই দেখোন একো ক'ত আহি পালেহি তই ইয়াত যে আৰু এইজনী হৈছে প্ৰিয়া নীৰজৰ প্ৰেমিকা তোৰ কাৰণে চাহ আনিছিলো তইতো খালিয়েই মোক- তাত
তই তাৰ লগত থাকিলে মোৰ ভাল নালাগে তই তাৰ লগত নাথাকিবি না মই বহুত বেয়া পাওঁ জাননে সি দেউতাকৰ কাৰণে আনিছিলে তাকে মোক দিলে তইতো খাইছ ন মইতো তোৰ কাৰণে আনি দিছো চাহ সি দেউতাকৰ কাৰণেহে আনিছিলে ৰখিব নোৱাৰিলি নেকি হ'ব দে তই এইখিনি কথা মই নাথাকো তই ভুল বুজিছ হ'ব দে তই শুনচোন এটা ভুল বুজিছ ঐ শুন না বাকী যে তোৰ এইকেইদিন দেখা দেখি নাই এইকেইদিন অলপ কামত ব্যস্ত আছিলোঁ পিছতে ভালে আছে কিন্তু আছো যেনে তেনে ঘৰখনৰ কথা কি ভাবিছা পিছে বিয়া বাৰু ঘৰ বিয়া কি ক'ম চাকৰিৰ কাৰণে এপ্লাই কৰিছোঁ চাকৰিটো পালে বিয়াখন পাতিম নহ'লে আৰু আজিকালিৰ দিনত কোনে ছোৱালী দিয়ে বিনা চাকৰি হয় বাৰু নিৰাজ এইফালে আছো ন তোৰ লগত কথা এটা আছিল আৰু মই আহি আছোঁ তোক মই কিমান বাৰ কৈছো তাৰ লগত নাথাকিবি তাই ভাল ছোৱালী নহয় তই কিয় নুবুজ তাই খালি মোৰ লগৰ তাই মোৰ ভাল বান্ধৱী হয় বেলেগ একো নহয় মই নিবিচাৰো যে তই মোৰ বাহিৰে আন কাৰোবাৰ ছোৱালীৰ লগত কথা পাত কাৰোবাৰ লগত থাক মই নিবিচাৰো কিয় তই মই অকলে হ'লে নহয় নেকি তই মোক খালি এই যা শুন না তই মোক ভাল পোৱা আৰু তাই মোৰ খালি বান্ধৱী তাকো ভাল বান্ধৱী যিমান যি হ'লেও মই ভাল নাপাওঁ সেনেকুৱা নেক্সট টাইম যাতে তাৰ লগত নাথাকো এনেকে নকবি শুন এনেকে নকবি কথা এটা আছিল নহয় তোৰ লগত কোৱা হেৰি প্ৰিয়াই মানে মোৰ লগত থাকিলে তোক বেয়া পায় নেকি কিয় বেয়া পাব তাই নাপায় নাই সেইদিনাখন তেনেকে মানে নাপায় তোক মই কিমান বাৰ ক'ম যে তই তাৰ লগত নাথাকিবি মই অলপো ভাল নাপাওঁ তই কি বুজি নাপাৱ তাই খালি মোৰ ভাল বান্ধৱীহে মই নাজানো সেইবিলাক মই তোক আগতে কৈছো আৰু এতিয়াও কৈ আছো আৰু এটা কথা কৈ থৈ দিওঁ তই এটাই সিদ্ধান্ত কৰ তই তাৰ লগত থাকিবি নে মোৰ লগত থাকিবি এটাই সিদ্ধান্ত কৰ তই কিয় বুজি নাপাৱ নাই মই বুজি নাপাওঁ কি কৰিব মন আছে কৰি থাক শুনচোন কি কৰোঁ মই বান্ধৱীক লওঁ নে সঁচা ভালপোৱাক লওঁ বান্ধৱীক বাৰু মনাব পাৰিম কিন্তু সঁচা ভালপোৱা এবাৰ গুচি গ'লে পুনৰ ঘূৰি নাহে শুনচোন কি হ'ল তোক বেয়া পাইছো নাই বেয়া পাওঁ কিয় বেয়া পাওঁ হ'ব দে মই তোৰ কথা মানিম মই তোৰ কাৰণে মই তাইক বাদ দি দিম তাইক মই নামাতো আজিৰ পৰা তাইক লগত মোৰ কোনো সম্পৰ্ক নাই সম্পৰ্ক আছে যদি খালি তোৰ লগত হ'ব দে নেক্সট টাইম যাতে তাৰ লগত নাথাকো আৰু মই তোৰ কাৰণে তাইক এৰি দিছোঁ মই তোৰ লগত সদায় থাকিম এইজন হৈছে আয়ুষ দিগন্তৰ বন্ধু চহৰৰ পৰা গাঁৱলৈ ফুৰিবলৈ আহিছে এক্সকিউজ মি মোক মাতিছিলে নেকি কি আছিলে দিগন্ত ঘৰ কোনটো দিগন্ত কোনটো দিগন্ত বা দিগন্ত ডেকা যে আৰু কিমান দূৰ ইয়াৰ পৰা বেছি দূৰ নহয় অলপ আগলৈ গ'লে পাবই যদি বেয়া নোপোৱা ব'লা না মোক দেখাই দিবা মই মানে প্ৰথম আহিছিলোঁ মোৰ অসুবিধা হ'ব হ'ব দে নহ'লে
day. এইখিনি দেখিছ এইখিনি আমাৰ খেতি পথাৰ ভালে আছিলে এয়া হৈছে অইন বছৰৰ নিচিনা এবাৰ ভাল হোৱা নাই এতিয়া কি হয় আৰু ভগৱানৰ আশাত মাছ থাকে পোৱা যায় এতিয়া পানী হৈছে ন বানপানী হৈছে কমিছে জাল পাতি আছে মানুহ মাৰি আছে তাৰপিছত পিছে কওক পিনে কেনেকুৱা খবৰ আছে দে ভালে ভালে আছে তাৰপিছত চব ঠিক আছে ন এতিয়া কিবা কৰি আছেনে মই কাউণ্টাৰত ঠিক আছে দে কৰিব লাগে মই আৰু ন সকালে মই ক'ত যা এই দোকানৰ পৰা আহোঁ যা ভাল থেংক ইউ দে মানে কি চিনি পাৱ নেকি কালি তাই মোক ঘৰটো দেখাই দিছে এটা কাম কৰিছোন তই কালি মানে ৰাস্তা চাস্তা অলপ ঘূৰাই লৈ আহিবি মোৰ মানে চাওঁ বহুত কাম আছে বিচনা মই এতিয়া এইটো কৰিব নোৱাৰো তই ঘূৰাই লৈ আহিবি হা সন্ধিয়া মানে লৈ আহিবি ঘূৰাই গাঁওখন দেখাই দিবি যা তখন যা তুমি পঢ়ি আছ নে নাই মোৰ পঢ়া শেষ হ'ল পিছে কি কৰিম বুলি ভাবিছা এতিয়া জানো পাই চাকৰিৰ কাৰণে বহুত ট্ৰাই কৰিলোঁ নাপালোৱেই ৰ'বা তোৰ কোন কোন আছে সুধিব পাহৰিলো মই মা দেউতা আৰু ময়ে তুমি দেখাত ধুনীয়া আছে কি কথা কয় আপুনি চুলিখিনি ভাল লাগিছে কিন্তু তোমাৰ ধন্যবাদ ধন্যবাদ পিছে গুৱাহাটী পিনে গৈ আছা যাবানে নাই গৈয়ে পোৱা নাই যাম বুলি ভাবিছোঁ এতিয়ালৈ গুৱাহাটী যাই পোৱা নাই 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 ইমান ফুৰিবলৈ জাগা আছে গুৱাহাটী এইখিনি ক'ত হেৰি কি কয় দিগন্তহঁতৰ মাটিখিনি এইখিনি নেকি এইখিনিয়ে মোক কৈ আছিল দেখাম বুলিকে ভালে হ'ল তুমি দেখাই দিলা এনেকৈ এদিন দুদিন কৰি আয়ুষ আৰু প্ৰিয়াৰ মাজত প্ৰেমৰ সম্পৰ্ক বাঢ়ি গৈ থাকিল ৰবাচোন আবেলি ক'ৰবাত যাবা নেকি নাই নাযাওঁ যদি ফ্ৰী আছে এবাৰ লগ ধৰিবাচোন হ'ব দিয়া না আহিলা কিয় মাতিছিলা কোৱা ভালে আছা আছো দিয়া মই তোমাক বহুত দিন এটা কথা কম বুলি ভাবি আছিলো ক'বলৈ সাহসে হোৱা নাই কিয় কোৱা আকৌ নকৰো দে একো নহয় কোৱা নকৰো দিয়া আজি একো নহয় কোৱা কোৱা বেয়া পাবা নাই নাই সঁচানে তোমাৰ কোনোবা ভাল পোৱা আছে নেকি নাই তেনেকুৱা কোনো সঁচা হৈছে মই তোমাক ভাল পাই পেলালো তুমি মোৰ হ'ব পাৰিবানে হ'ব দিয়া আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে দেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা ঐ শুনচোন আমি লগ ধৰিবিচোন কথা আছে
ঐ শুনচোন, কি তোক যে মই কালি মাতিছিলোঁ কিয় নাহিলি? ঘৰত বহুত কাম আছিলে, বহুত ব্যস্ত আছিলোঁ মই, সেইকাৰণে আহিব নোৱাৰিলোঁ। আৰু কি শুনিছোঁ তোৰ কথা? কি শুনিছ তই মোৰ কথা? এই দিগন্তৰ ঘৰত এই ল'ৰাটোৰ লগত কি চলি আছে তোৰ? নাই নহয় একো চলা, তোক কোনে ক'লে মোৰ কথা মিছাকে? সঁচা কবিচোন। নাই শপত খাম। অঁ আছে, সি বহুত ভাল ল'ৰা। ভাল ল'ৰা তাত তাক মই কথাই দিলোঁ, তই বেয়া নাপাবি, তোৰ প্ৰতি হয়তো মোৰ ভাল পোৱা নাছিল, তোৰ প্ৰতি আকৰ্ষণহে আছিল। সেইবাবে তাৰ প্ৰতি এতিয়া ভাল পোৱা আহি গৈছে, বুজিছনে? তই এইবিলাক কি কথা ক? চা, মোৰো ভৱিষ্যত আছে, ময়ো ভালকে চলিব বিচাৰোঁ। তোৰতো এতিয়া চাকৰি তাকৰি একোৱেই নাই, তোৰ লগত থাকিলে মই কেনেকে চলিম জীৱনটো কচোন ক? তই এইবিলাক কি কথা ক? সঁচা কচোন, তই এইবিলাক কি কথা? নাই তই বেয়া নাপাবি আৰু মোক হা। ঐ হ'ব দে, যাওঁ বৈ। এনেকা নকৰ, এনেকা নকৰ। নীৰজ, ৰচোন। তই ভালনে খবৰ তোৰ? আছো যেনে তেনে, তোৰ ক? আছো দে ময়ো আৰু যেনে তেনে। ইমান দিন ক'ত আছিলি তই? দেখা দেখি নাই যে। মই পেহীৰ ঘৰলৈ গুচি গৈছিলো অ। আৰু তাৰ নকবি আৰু, সি মোক বহুত বেয়াকে ঠগিলে। তই মোক মাফ কৰি আকৌ আগৰ নিচিনা আঁকোৱালি ল'ব পাৰিবিনে? ভাবিছাচোন, তই মোক কোনখিনি জেগাত এৰি থৈ গৈছিলি। নাযাবি না, শুন না, নাযাবি না। ঐ চা না, তাই মোক এৰি থৈ গুচি গ'ল, চা না। একো নহয় দে, মই শুনিছিলো তাৰ কথা আগতে। তাই মই বহুত ভাল পাইছিলো। তাই কাৰণ বন্ধুৱে এৰি দিলো, বান্ধৱীয়ে এৰি দিলো, তেওঁ তাই মোক বুজি নাপালে। নাকান্দিবি, তাই যদি তোৰ হ'ব নিবিচাৰে, তই আৰু তাৰ প্ৰতি কিয় এনেকৈ আছ? তাই মই বহুত ভাল পাইছিলো। একো নহয় দে, হোৱাটো হৈ গ'ল। আৰু শুন, তোক মই বহুত আগৰ পৰাই ভাল পাওঁ, তোৰ হৈ সদায় থাকিম। যদি তই মোৰ হ'ব বিচাৰ, তেন্তে এবাৰ ভাবি চাবি। নাজানো ক'ত তুমি থাকা, নাজানো মই ক'ত থাকো, জানো মাথো আমি থাকো সপোন ভাজ। তই কি ভাবিছ সেইদিনাখনৰ কথাটো একো নকলি যে? চা, তইতো চব গমেই পাওঁ, তাই মোৰ লগত কি কৰিলে। তাই মোৰ লগত মিছা সম্পৰ্ক কৰিলে, মিছা প্ৰেম কৰিলে। তই মোৰ লগত এনেকৈ কৰিবি নেকি? নকৰো। তই মোৰ সঁচাই হবিনে? সঁচা কথা কচোন, তই মোৰ লগত আজিৰ পৰা থাকিবিনে? তোৰ লগত সদায় আছো আৰু সদায় থাকিম। তই মানে এতিয়া অনামিকাৰ লগত আছ? ঠিকে আছে দে। অ প্ৰিয়া দেখোন। কি খবৰ? আছো দে, তোৰ? ভালেই দে। তই এদিন কৈছিলি নহয়, অনামিকা ভাল ছোৱালী নহয়। এতিয়া চা, কোন আছে মোৰ লগত। ব'ল। ভালে থাক দে তহঁতে।
ভোর পাহি যেন কুমলিয়া মরম কলিজাত খানি দিম তোমাকে ৰিম ঝিম প্ৰেমৰে বৰষুণ বুৱাই লম দেহে দেহে খেলিব পৰাণে গোলাপৰ পাহি